उदालगुरि जिल्लानि माजबादाव जारिमिनारि महामुनि थाननि बोसोरारि फालिथाय सोलिगासिनो दं। माजबादनि महामुनि थानाव गुबुन बोसोरफोरनि बायदि बे बोसोरावबो 10, 11 आरो 12 जुननिफ्राय सानथामनि हाबाफारिजों फालिनाय जादों। 1569 मायथाइयाव गायसनजानाय जारिमिनारि महामुनि थाननि फोरबो थावनियाव आसामजों लोगोसे गुबुन गुबुन रायजोनि सिबियारिफोरखौबो फैनाय आरो आरज गाबनाय नुनो मोन्दों। दिनै नैथि साननि हाबाफारियाव नाग्रा नामखौ मयूरी नाथनि नवमिलन हिन्जावसा नाग्रा नामनि मोनसे हानजाया दिन्थिफुंदों, जायखौ रङियानिफ्राय हांख्रायनाय जादों। मयूरी नाथ नामखौ रंजानो थाखाय माजबाद ओनसोलनिफ्राय गोबां अनजिमानि सिबियारिफोरखौ फोरबोनि थावनियाव फैनाय नुनो मोन्दों। फोरबो फालिनाय आफादनि मावफुं आफादगिरि बापन राभा आरो नेहाथारि गोमबोर बसुमतारिया फोरमायनाय बायदिब्ला माजबाद पुलिस थानानि पुलिस बिबानगिरि सन्जय कुमार दुबे, थानानि सामलाय आफादनि आफादगिरि लक्षेश्वर दैमारी, नेहाथारि धनीराम दैमारी, बोसोनगिरि भुवन दैमारी आरो माजबाद ओनसोलनि मुंदांखा सुबुंफोराबो बाहागो लाफैदों। प्राय आमी जनामते আজি 200 বছৰৰ পৰা এইটো পৰম্পৰা চলি আহিছে। আগত হয়তো আজি যিটো অৱস্থা দেখা গৈছে তেনেকুৱা নাছিলে, খুব আন্তঃষ্টপীয়াকৈ কৰিছিল, কিন্তু এতিয়া আমি আৰম্ভপূৰ্ণভাৱে কৰি আছোঁ। এতিয়া আমাৰ ইয়াত আগতে ইমান জাগৰিত হোৱা নাছিলে, মাত্ৰ মুখ্য আমাৰ 8খন খেলহে আছিলে, কিন্তু আজি খেল বুলি ক'লে কথা নাই আৰু আমি ষ্টাৰিং কমিটি হিচাপে আমি 8খন খেলৰ ভিতৰত 6খনেই আমি এইটো পৰিচালনা কৰি আছোঁ। তথাপিতো আমাৰ এই ধৰ্মৰ ক্ষেত্ৰত মানে আমি হাজাৰ হাজাৰ ভকতৰ সমাগম পাইছোঁ। আপোনালোকে নিজেই দেখা পাইছে যে ইয়াৰ কোনো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আহিছে বুলি আমি ভাবিব লাগে। আৰু আমাৰ যিটো এইখন উৎসৱ যিটো আমি উদযাপন কৰিব যাওঁ, আমি যদি অন্য অনুষ্ঠান আয়োজন কৰিব গ'লে আমাৰ যথেষ্ট শাৰীৰিক মানসিক আৰ্থিক কষ্ট মানে অপচয় হয়। কিন্তু আমাৰ এই মহামুনি থানখনৰ এটা মাহাত্য আছে যে ইয়াৰ যিটো বাৰ্ষিক উৎসৱ আমি উদযাপন কৰিব যাওঁ, তাত মানুহে মুক্ত হস্তে দান কৰে। আমি কিমান পৰিমাণত দিব লাগে, কি দিব নালাগে, এই কথাটো কোনো ক'বই নালাগে। আমি তেওঁলোকৰ ঘৰত যাব নোৱাৰিলেও, ঠাণ্ডা বিচাৰি যাব নোৱাৰিলেও, বৰঙণি বিচাৰি যাব নোৱাৰিলেও, তেওঁলোকে ইচ্ছাকৃত আহি নিজেই ইচ্ছামতে আহি পেলাই ভক্তি ভৰাৰে আহি পেলাই তেওঁলোকে অনুদানবিলাক বা যিখিনি পাৰে যথাসাধ্যত তেওঁলোকে বৰঙণিবিলাক আগবঢ়াই দিয়ে। যথেষ্ট আহে আমাৰ মানে গোটেই অসম তথা ভাৰতবৰ্ষৰ পৰাই মানুহ আহে। যেনেকৈ যদি মোৰ এজন আলহী আছে বিহাৰত, এই বিহাৰৰ যদি আলহী খাব আহে মোৰ ঘৰত, সেই তাক লৈ আমাৰ এই থানখনৰ কথা অৱগত কৰোঁ। তেতিয়ালৈকে এই থানখনক আমি দেখুৱাই দিয়াৰ লগে লগে আকৌ তেওঁ গৈ পেলাই সেইটো আৰু 10জনক কয়। তেনেকৈ গোটেই অসম তথা ভাৰতবৰ্ষৰো ইয়াত চুকে কোণে আমাৰ 7খন ৰাজ্য আছে, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, আপোনাৰ অৰুণাচল, গোটেইখিনি মানুহ আহে। তথাপিতো ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, মানে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা, আপোনাৰ কি বোলে কেৰেলা, এইবিলাকৰ মানুহ আহি যায়। আমি তেনেকুৱা ধৰণৰ আমি কমিটি তেনেকুৱা চৰকাৰক আমি আমন্ত্ৰণ জনোৱা হোৱা নাই, যিহেতু এইটো ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই এই মানে তুৰন্তু আমি মানে নিৰ্মাণ কৰিবলৈ গৈছোঁ। আজি ধৰক প্ৰথম আজি 5 বছৰে হ'ল, অৱহেলিত হৈ আছিলে। এইবাৰ আমি এটা মানে আমি সিদ্ধান্ত লৈছোঁ 2027 চনত আমাৰ এইটো পৰিণামে কামটো মানে ইয়াৰ মানে সম্পূৰ্ণ কামটো হ'ব। মাজবাদনিफ्राय जतिनाथनि रिपर्ट NBT लाइव।